নমস্কাৰ দৰ্শকসকল আজি আমি দেখুৱাম জনপ্ৰিয় একমাত্ৰ সামাজিক মাধ্যম ফেচবুকত নিজৰ প্ৰতিবাৰে এক প্ৰকাৰৰ খলকনি সৃষ্টি কৰা বৰ্তমান আমাৰ লখিমপুৰৰ কুমাৰ চানু নামেৰে জনাজাত সাইদুৰ ৰহমানৰ কণ্ঠত এটি গীত হয় আমি কিছুদিন পূৰ্বে তেওঁৰ এটি গীত দিছিলো আমি দৰ্শকসকলৰ বিপুল সঁহাৰি পাইছিলো আৰু আমাৰ কিছু দৰ্শকসকলে সাইদুৰ ৰহমানৰ কণ্ঠত পৰৱৰ্তী আন এটা ভিডিঅ' বিচাৰিছিল তাৰ প্ৰতি লক্ষ্য ৰাখি লগতে আপোনালোকক জনাও বহুতে ইতিমধ্যে গম পাইছে বৰপেটা এক্সপ্ৰেছত সংগীতৰ মহাৰাণ নামৰ অনুষ্ঠানত এইজনা কণ্ঠশিল্পীয়ে ফাইনেল ৰাউণ্ডত সদৌ অসমৰ ভিতৰত তৃতীয় স্থান পাবলৈ সক্ষম হৈছে আজি আমি উপভোগ কৰিম বৰপেটা এক্সপ্ৰেছত ফাইনেল ৰাউণ্ডত পৰিৱেশন কৰা এই গীতটি তেতিয়াহ'লে পলম নকৰি আহকচোন আজিৰ ভিডিঅ'টো मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा दिल दीवाने खेल है क्या जाने दर्द भरा ये गीत कहाँ से इन होठों पे आए ले जाए भूल गया क्या भूल के भी है मुझको याद जरा सा फिर भी मेरा मन प्यासा बात पुरानी है एक कहानी है अब सोचूं तुम्हें याद नहीं है अब सोचूं नहीं भूले जाए देकर झूठा एक दिलासा फिर भी मेरा मन प्यासा मेरे नैना सावन भादो फिर भी मेरा मन प्यासा फिर भी मेरा मन प्यासा